সুমিত কুমাৰ আহিছে সুমিত কুমাৰ স্বামী এডমান গগৈ তেখেত ইন্দ্র বৈরাগিয়া আমার এই মণ্ডল বিজয় মণ্ডল সভাপতি আচার্য হুমাদানিয়া আজির এই সভাখনত উপস্থিত আমার পার্টির নতুন করে যোগদান করা সদৌ ছাত্র সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু বৰ্তমান ভাৰতীয় জনতা পাৰ্টি আমাৰ মিডিয়া সেলৰ দায়িত্ব দিয়া শংকৰজ্যোতি বৰুৱা হাৰিয়ানা চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সীমা ত্ৰিপাঠী আসাম গেছ কোম্পানী এডমান গগৈ তেখেত আৰু এখেত ৰোহিত বাল্মীকি আহিছে তেখেত আজি পুৱা যোৰহাট সমষ্টিৰ পৰা প্ৰথমে মাহমৰা সমষ্টিত কেইবাটাও দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি নাহৰকটীয়া সমষ্টিটো আমাৰ ভাতৃ জনপ্ৰিয় যুৱ নেতা তৰুণোদয় সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ সৈতে দুখন বৈঠকত অংশগ্ৰহণ কৰি এতিয়া এইটো আমাৰ চতুৰ্থটো সমষ্টি হ'ব দুলীয়াজান পালোহি। ইয়াতো আমাৰ সন্মানীয় সাংসদ তথা প্ৰাক্তন মন্ত্ৰী আমাৰ NDAৰ দুলীয়াজানৰ প্ৰক্ষেপিত প্ৰাৰ্থী যিগৰাকী ব্যক্তি উজনি অসমৰ প্ৰথমগৰাকী BJP MLA শ্ৰীযুত ৰামেশ্বৰ তেলীদেৱৰ সৈতে আমাৰ স্থানীয় নেতৃবৃন্দৰ সৈতে আমি এখন বৈঠকত অংশগ্ৰহণ কৰিলোঁ, সভাত অংশগ্ৰহণ কৰিলোঁ, য'ত উপস্থিত আছিল যুৱনেতা শংকৰজ্যোতি বৰুৱাৰ পৰা ইন্দ্ৰ গগৈলৈকে আমাৰ BJPৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল আৰু আমাৰ বহুকেইগৰাকী নৱাগত কাৰ্যকৰ্তা সকলোৰে লগত আমি আগন্তুক নিৰ্বাচনৰ কিছু কথা পাতিলোঁ, আমাৰ মনৰ কথা কিছু ক'লোঁ। আৰু যিহেতু মই মোৰ জন্ম ঠাই ইয়াৰ পৰা মাত্ৰ 35 কিলোমিটাৰ দূৰত, গতিকে সেই সুবাদত দুলীয়াজান ডিগবৈ মাকন তিনিচুকীয়া এইবিলাক ঠাইতে আমি নাহৰকটীয়া নামৰূপ ইয়াতে আমি ডাঙৰ সেই যিহেতু জানোৱেই আমাৰ গোটেই অঞ্চলটোৰ কেনেধৰণৰ এক ৰাজনৈতিক ইয়াত প্ৰেক্ষাপট, গতিকে তেনেধৰণৰ মোৰ অভিজ্ঞতা ভাল পৰিৱেশ। আৰু এনেও আমাৰ পাৰ্টীৰ সৈতে মিলি থকা ৰাজনৈতিক কৰ্মী সাংসদ বিধায়ক শ্ৰীযুত ৰামেশ্বৰ তেলী সকলো মানুহে ভালেই পায়, তেওঁ সৰলতাৰ বাবে আৰু সুন্দৰভাৱে কামবিলাক কৰি যোৱাৰ বাবে। গতিকে খুব সুদক্ষ সংগঠক, বহুদিনৰ মূৰত পুনৰ নিজৰ সমষ্টিটোলৈ ঘূৰি আহিছে। আমি ভাবোঁ দুলীয়াজানবাসী ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দিব, আৰু দুলীয়াজানবাসী ৰাইজ সদায় ৰাজনৈতিকভাৱে সচেতন, কাৰণ সকলোৱে জানে যে কেন্দ্ৰত BJP, ৰাজ্যত আকৌ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন চৰকাৰ হ'বলৈ গৈ আছে, সেয়াও BJP, টাউন কমিটি, পঞ্চায়ত সকলোবিলাক BJP গতিকে আমি ভাবোঁ ডাবল ইঞ্জিন চৰকাৰৰ সৈতে আমাৰ ট্ৰিপল ইঞ্জিন লাগি পৰিব আমাৰ দুলীয়াজান। নিশ্চয় আজি যিটো অনুষ্ঠান হ'ল মই ভবাই নাছিলোঁ, কাৰণ শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ পিছত আমি তেনেধৰণৰ লগ পোৱা নাছিলোঁ, আৰু ময়ো বহুত ব্যস্ত আছিলোঁ। আৰু আপোনালোক জানে যে প্ৰাৰ্থিত্বৰ দলত মই নাছিলোঁ, অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টী আমাৰ ৰাজ্যিক সমিতি তথা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত ল'লে যে মই ইলেকশ্যন খেলিব লাগে। তাৰপিছত শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াও গুৱাহাটীত আছিল, আৰু তেওঁ গম পোৱা মতে যোৱাকালি আহিছিল। অহাৰ পিছত ক'লে যে লগ পাম, আজি তেওঁৰ লগত যিসকল ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে তেওঁ আমি এই সভাখনত উপস্থিত আছিলোঁ। আৰু হঠাৎ আমাৰ ভাৰত চৰকাৰৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘিটা ডাঙৰীয়া, নাহৰকটীয়াৰ বিধায়ক তৰুণ গগৈ ডাঙৰীয়াও উপস্থিত হ'ল। সেইকাৰণে এই সভাখন নিশ্চয় আমি নভবাকৈ সভাখন ইতিমধ্যে আপোনাৰ আজি পবিত্ৰ মাৰ্ঘিটা যিহেতু আহিছে, কেন্দ্ৰীয় মন্ত্ৰী তেখেতো আহিছে, নিশ্চয় ময়ো কেন্দ্ৰীয় মন্ত্ৰী আছিলোঁ, আৰু দুলীয়াজানত এখন চিনেমা হলৰ ভিতৰত তাৰমানে লক্ষ্মী প্লেছত আমি কেন্দ্ৰীয় মন্ত্ৰী পাইছোঁ, আৰু আমাৰ পাৰ্টীৰ কাৰ্যকৰ্তাসকলো অলপ উৎফুল্লিত হৈছে যে এজন কেন্দ্ৰীয় মন্ত্ৰীক আমি লগ পাইছোঁ। আৰু পবিত্ৰ মাৰ্ঘিটা আমাৰ মাৰ্ঘিটাৰে হয়, আৰু আমিতো লগ পায়ে থাকোঁ, কিন্তু আমাৰ পাৰ্টীৰ কাৰ্যকৰ্তাসকল তেওঁ লগ পোৱা নাছিল, আৰু ঠিক তেনেকৈ লগ পোৱা হ'ল। তেওঁ বক্তব্যত ইতিমধ্যে কৈছে যে আমি এই চিটটো জিকিব লাগিব,
বহুত ভোটৰ ব্যৱধানত জিকিব লাগিব। শংকৰজ্যোতি বৰুৱা হওক, তেওঁলোকৰ লগত যিসকল যোগদান কৰি তেওঁলোক আমাৰ পাৰ্টীৰ যিসকল কাৰ্যকৰ্তা সকলো মিলি এই চিটটোত যাতে বহুত ভোটৰ ব্যৱধানত জিকিব পৰা যায় কাম কৰিবৰ কাৰণে তেওঁ আহ্বান জনাইছে। দুইজন তৰুণ গগৈ ডাঙৰীয়াও আহ্বান জনাইছে। নিৰ্বাচন সমাগত ভাৰতীয় জনতা পাৰ্টীয়ে দুলীয়াজান ৯০ নং বিধানসভা সমষ্টিৰ পৰা NDAৰ মিত্ৰজোঁট প্ৰাৰ্থী হিচাপে ৰামেশ চৌধুৰী ডাঙৰীয়াক আগবঢ়াইছে আৰু আমাৰ নেতৃত্বত যিসকল কৰ্মকৰ্তাই বিগত সময়ত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল, আজি সেইসকলৰ সৈতে আমাৰ NDA প্ৰাৰ্থীগৰাকীৰ এটা মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু অনাগত দিনত ৰামেশ চৌধুৰী ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টীৰ হৈ বিপুল ভোটত যাতে দুলীয়াজানৰ পৰা জিকাই পঠিয়াব পাৰি তাৰ কাৰণে আচলতে এই মত বিনিময় অনুষ্ঠানটো হৈছে আৰু অসমৰ সৰ্বাংগীন উন্নতিৰ কাৰণে, বিকাশৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰাবৰ কাৰণে অসমৰ প্ৰত্যেকটো সমষ্টিতে বিজেপিৰ প্ৰাৰ্থী আৰু মিত্ৰদল অগপৰ প্ৰাৰ্থী BPFৰ প্ৰাৰ্থী জয়ী হোৱাটো আমাৰ সকলোৰে কাৰণে প্ৰয়োজন আৰু সেই সংকল্প আগত ৰাখি দুলীয়াজান সমষ্টিৰ গাঁৱে ভূঞে চহৰে নগৰে আমাৰ কৰ্মকৰ্তাসকলে মিত্ৰজোঁটৰ এই প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰাবৰ কাৰণে সংকল্প লোৱা হয় আৰু এই মত বিনিময় অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আৰু নাহৰকটীয়া বিধানসভাৰ সন্মানীয় বিধায়ক তৰুণ গগৈ ডাঙৰীয়া উপস্থিত থাকে আৰু তেখেতসকলে আমাৰ কৰ্মকৰ্তাসকলক উদ্দেশ্যি বিভিন্ন ধৰণৰ বক্তব্য আগবঢ়ায়। গতিকে আজি দৃঢ় সংকল্প লোৱা হৈছে যে এই বিধানসভা সমষ্টিটোৰ পৰা বিজেপি মিত্ৰদলৰ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰি পুনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাতে মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত হয় তাৰ কাৰণে আমি সকলোৱে সংকল্প কৰোঁ। প্ৰথম কেম্পেইনিং কৰা দেখিছোঁ আমি অনুভৱ আচলতে আমি বিভিন্ন সময়ত যেতিয়াৰ পৰা দলত যোগদান কৰিছোঁ তাৰ আগতো আমি ৰাইজৰ লগত সদায় সম্পৰ্ক ৰাখিছিলোঁ আৰু দলত যোগদান কৰাৰ পিছতো আমি দলৰ হৈ প্ৰচাৰ বা মানুহৰ ঘৰে ঘৰে গৈ আমি বিজেপি দলৰ কথা বতৰাবিলাক প্ৰচাৰ কৰি আহিছিলোঁ আৰু আজি এইটো আমাৰ মত বিনিময় অনুষ্ঠান আছিল। মই গুৱাহাটীলৈ গৈছিলোঁ বিশেষ কামত, কালি আহি উপস্থিত হৈছোঁ। কালি উপস্থিত হৈয়ে দলৰ যিবিলাক কাম কাজ আমি আৰম্ভ কৰিছোঁ আৰু আজি এই মত বিনিময় অনুষ্ঠানটো অনুষ্ঠিত হৈছে। ইয়াৰ পাছৰ পৰ্যায়ত আমাৰ সকলো কৰ্মকৰ্তাই সংকল্প লৈ আমাৰ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰাই বিধানসভাৰ মজিয়ালৈ পঠিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব লাগিব।